মেখেলা বাকী ৰাইজে কিমান ভাল পায় চেৰেঙৰ গামোচা। আমি কিংকৰ্তব্য বিমোৰত কৰিছিলোঁ আৰু সেইকাৰণে লিখিছিলোঁ এটি গান। জাতীয় পতাকা আমার জাতীয় পতাকা তই গাতে পিন্ধাগে জোর কাপড় হিমুগারি হামে খেলা ধনী মরমে বলুয়া আৰু এখন কাপোৰ হলো ধনী আয়ে বয়ে দিয়া আমার বায়ে বয়ে দিয়া ভক্তি তোয় বই দিয়া আমার এখানে গোল ফুলামে গামোচা এখানে গোল ফুলামে গামোচা। এনখন গামোচা চিলা পথাৰত তুমি গছকি পালিলে আই ৰত্নমী কেঁচা কলিজা তুমি নগাঘাট আনিলে। এনখন গামোচা চিলা পথাৰত তুমি গছকি পালিলে আই ৰত্নমী কেঁচা কলিজা তুমি নগাঘাট আনিলে। এনবিনে ধৰি আই যুগালে চকুলো ভয়নি কৰি দুই পিপাৰত জ্বলিছে দুই পিপাৰত জ্বলিছে দুই পিপাৰত জ্বলিছে দুই পিপাৰত জ্বলিছে। pa
এটা জোৰদাৰ উকি লাগিব নাই নাই তেতিয়া ভাল লাগিব হয় ৰাইজ এইটো এটা মোৰ পূৰ্বৰ গীত এটা অনুভৱৰ গীত অসমীয়া থলুৱা সংস্কৃতিবিলাক লাহে লাহে হেৰাই গৈছে নেকি থলুৱা বাদ্যবিলাক তাকে লৈ গীতটো লিখিছিলোঁ অসমৰ ৰাইজে আদৰি লৈছিলে এই গীতটো গাইছোঁ আপোনালোকে অকণমান সহায় কৰিব একদম গৰু বিহুৰ দিনৰ পৰা আজিলৈকে প্ৰগ্ৰেম কৰি আছে মাতবিলাক অকণমান ভাগিছে আজি যোৰহাটত প্ৰগ্ৰেম কৰি আপোনালোকৰ ইয়ালৈ মাজে বাহিৰে বাহিৰে আহিছোঁ অকণমান হোৱা নাই গতিকে আপোনালোকে অকণমান সহায় কৰি দিব তেতিয়া গীতটো গাই ভাল লাগিব একেলগে Sargama pa ikisu bhale ko Dice
ভাল লাগিছে সকলোৱে এনেধৰণে সহযোগ কৰক দেখালাবিলাক বঢ়িয়া লাগিছে সকলোৱে এনেধৰণে সহযোগ কৰিলে ভাল লাগিব এটা ঝুমুৰীয়া এটা গীত গাইছোঁ সকলোৱে হাতত ধৰি দিকে নাচি থাকিব এইফালে দেখালাবিলাক শুনিছেনে হয় সকলোৱে হাতত ধৰি দিকে নাচিব লাগিব আমাৰ বাই ভনীসকল কৈছোঁ অকণমান ফূৰ্তি তেতিয়াহে ভেলা ভেলা লাগিব হয়নে আৰু এইখন মই মোৰ অন্যতম এখন বিহু এখন য'ত ইয়াত কোনো ধৰ্ম ভাষাৰ বিভেদ নাই একেডাল মৰমৰ এনাজৰি বান্ধ খাই আছে গোটেই মানুহখিনি ইয়াত কোনো হিন্দু নাই কোনো মুছলিম নাই কেৱল বিহু কেৱল মানৱ আৰু মানৱ হয়নে
একেলগ মৰমৰ এনাজৰী মান খাই আছে গোটেই মানখিনি গতিকে অনুপ্ৰাস কৰাৰ কাৰণে এটা জোৰদাৰ হাত তালি সকলোৱে মই সেইকাৰণে বহুদিনৰ আগতে এটা গীত লিখিছিলোঁ বিবি মই এনে এখন বহুদিনৰ আগতে লিখিছিলোঁ ধৰ্মক লৈ নানিবা বিভেদ জনগণ একে মানুহৰে একে তেজ মঙহৰ মাজতো আছে কিয় মানুহে মানুহৰ প্ৰভেদ জাতি উপজাতি হবে মিলি জুলি মিলন হেতু গঢ়োৱান মিলন হেতু গঢ়োৱান নাই কোনো ভেদাভেদ ধৰ্ম ভাষা এক ঈশ্বৰে দিয়া মানৱী দেহা এক আল্লাই দিয়া মানৱী দেহা এক আল্লাহ এক ঈশ্বৰ এক আল্লাহ এক ঈশ্বৰ এক আল্লাহ এক ঈশ্বৰ এইফালে যেন শংকৰ ৰাজানৰ দেশ আজি তেনেকুৱা লাগিছে গতিকে সকলোকে আমি কৃতজ্ঞতা জনাইছোঁ আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ খুব ভাল লাগিছে মই এটা ঝুমুৰ বিৰা গীত গাইছোঁ সকলোৱে অকণমান নাচি দিলে ভাল লাগিব আজি মই গীত গাবলৈ অকলে হোৱা নাই মোৰ লগত আহিছে আৰু দুজন অসমৰ জনপ্ৰিয় শিল্পী ইতিমধ্যে অসমৰ ৰাইজে আঁকোৱালি লোৱা আমাৰ অতিকে মৰমৰ জিতু চেপি আহিছে ডেকা ল'ৰাজন আহিছে মই আগবঢ়াই দিম অকণমান পিছতে আৰু লগতে আহিছে আমাৰ মৰমৰ ভণ্টি বৰপেটাবাসী গৌৰৱ মৃমান্তিকা দাস এতিয়া আগবঢ়াই দিম অকণমান পাছতে গাভৰু ছোৱালীবিলাক ডেকা ল'ৰাবিলাক অকণমান আগলৈ আহিব লাগে তেতিয়া ভাল লাগিব হাতত ধৰা দিকে বঢ়িয়া চল তো গয়া রে আম্বা বাগাইছা ঝুলুয়া ঝুলব রে ঝুলুয়া ঝুলব রে ये मेरी गिला नाचबे अरे चल तो गया रे आम्बा बागाइছা ঝুলুয়া ঝুলব রে
জুবিন গাৰ্গৰ কাৰণে আটাইতকৈ পিছত দেখা থাকে আপোনালোকে জানে জানমণি অঞ্জনা আইমণি মইনাজান ডিহিকৰ বিকে আদি বহুত গীতত মই গীতবিলাক লিখিছোঁ গাইছোঁ আৰু আটাইতকৈ শেষত জুবিন গাৰ্গলৈ মই এই গীতটো লিখিছিলোঁ আপোনালোকে জানে গতিকে সকলোৱে মই বিহুটো গাম আপোনালোকে হাততালিটো বজাই যাব দেই আমাৰ এইবিলাকতকৈ আপোনালোকৰ হাততালিবিলাকত বেছি ভাল লাগিব একেলগে এই পহিলাম লাগি যায় মহিলাম লাগি যায় পহিলাম লাগি যায় মহিলাম লাগি যায় ভাল লাগিছে আৰু কেইগৰাকী মানে বজাই দিলে মই গানটো গাব পাৰিম অকণমান লাজ কৰি আছে হয়নে দেখাবলৈ হ'ব না আপোনালোকে বজাই দিয়ক ঠিকে ভাল পাব একেলগে এই পহিলাম লাগি যায় মহিলাম লাগি যায় পহিলাম